আজিৰ প্ৰথম প্ৰশ্নটো হৈছে টুইটাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 2006 চনত টুইটাৰ প্ৰতিষ্ঠা কৰা হৈছিল। অৰ্কুট কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 2004 চনত অৰ্কুট প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতবৰ্ষত কিমান চনত টুইটাৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল? উত্তৰ 2009 চনত ভাৰতবৰ্ষত টুইটাৰে জনপ্ৰিয়তা লাভ কৰিছিল। পিছৰ প্ৰশ্নটো হৈছে কম্পিউটাৰৰ পিতৃ কোন? উত্তৰ চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়। প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক প্ৰথম অসমীয়া ছপা গ্ৰন্থ। কম্পিউটাৰত লিখা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? উত্তৰ প্ৰেমত পৰিলোঁ নেকি নামৰ গ্ৰন্থখন কম্পিউটাৰত লিখা প্ৰথম অসমীয়া গ্ৰন্থ। কোন দেশত প্ৰথমে গণনা কৰিব পৰা যন্ত্ৰ আৱিষ্কাৰ হৈছিল? উত্তৰ চীন দেশত। কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ কি? উত্তৰ পৰিকলন যন্ত্ৰ। যোগ বিয়োগ কৰিব পৰা যন্ত্ৰ কোনে সাজি উলিয়াইছিল? উত্তৰ পাস্কেলে প্ৰথম যোগ বিয়োগ কৰিব পৰা যন্ত্ৰ সাজি উলিয়াইছিল। কম্পিউটাৰ শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা আহিছে? উত্তৰ কম্পিউটে শব্দৰ পৰা আহিছে। কম্পিউটাৰত ব্যৱহৃত প্ৰথম ভাৰতীয় আখৰ কি আছিল? উত্তৰ অসমীয়া আখৰ আছিল। ছপাশালা কিমান চনত আৱিষ্কাৰ হৈছিল? উত্তৰ 1868 চনত ছপাশাল আৱিষ্কাৰ হৈছিল। ফেচবুকৰ মুখ্য প্ৰতিষ্ঠাপকজনৰ নাম কি? উত্তৰ মাৰ্ক জুকাৰবাৰ্গ। প্ৰথম অসমীয়া লিখিত সাহিত্য কি? উত্তৰ চৰ্যাপদ। অসমত প্ৰায়ভাগ ছপাশালত কোনটো ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়? উত্তৰ ৰামধেনু ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়।